Ini nak Kamrup KCS Akimi Lois Sivet Cingrum Petpen Keseng Montu Pen Pini Bangso Kamrup Hawaramai Pan Kuke Pek Bon Long Labangke Nitum KCS Karwi Jutanga Song Tiripi Amai Penta Ningarong Piglo Lapen Ning Hitum Par Piglo Nitum Maswa Cingrum Tek Pen Maso Sivet Along Klambensi Nitum Karbi Nat Makedoan Dak Bhati Pen Lapu Karbi An Nakisung Dame Dum isi pen sipayok pon umpop sining thelo athe bange dum hak akisung sipayok gi put dum sarkar lo dum sedan lam nai lam the je paklang nai lalu itu isi bat aja kong pendam lopude sarkar da nange kroye phan jogi daji lasi dum hok akisung dum dak hoya ka bi do akisung an Setabe laswa klamai itu sisong ponglote japon pun si laswa kacingrum tek make ningarong parpik lo dan coro lo kadue pak te আজি পোহৰৰ উৎসৱ দীপাৱলী দিনাখন কামৰূপত থকা তিনিটা কাৰ্বি সাংস্কৃতিক সংগঠন একলগ হৈ কামৰূপ সাংস্কৃতিক সমাজ কামৰূপ কেচিএছ জনেল কমিটি আমি গঠন কৰা হ'ল আৰু আজি আমাৰে সৌভাগ্য যে আজি এই শুভ দিনত চেণ্ট্ৰেল কেচিএছৰ বিষয়ববীয়াসকল আহি আমাক আজি দায়িত্ব অৰ্পণ কৰিলে আজি যি দায়িত্ব অৰ্পণ কৰিলে আজি দায়িত্ব বহুত গধুৰ আমি সমূহ কামৰূপ কেচিএছ ছ'চাইটিয়ে আমি চেষ্টা কৰিম যে কাৰ্বি জাতিৰ সংস্কৃতি ভাষা কলা সংস্কৃতি আগবঢ়াই নিয়াৰ বাবে বিশ্ব দৰবাৰত যেন আমি আমাৰ যিটো কৃষ্টি তাক আমি ভালকৈ প্ৰদৰ্শন কৰিব পাৰোঁ তাৰ বাবে আমাৰ সেইটো চেষ্টা থাকিব আৰু তাৰ লগতে মোক সভাপতি দায়িত্ব অৰ্পণ কৰাৰ বাবে সমূহ কাৰ্বি ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ওপৰত আস্থা বিশ্বাস ৰাখি মোক এই দায়িত্ব অৰ্পণ কৰিলে মই হেমফৰা নামৰ ওচৰত আজি এই শুভক্ষণত অৰ্পণ লৈছোঁ যে কাৰ্বি জাতিৰ হৈ কাম কৰিম কাৰ্বি কলা কৃষ্টিৰ সংৰক্ষণ কাৰ্বি কলা সংস্কৃতিৰ প্ৰসাৰ সেই ক্ষেত্ৰত মই সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আগন্তুক দিনসমূহত যেন আমি একভাৱে লগ হৈ সকলোৱে মিলি কাৰ্বি জাতিৰ হৈ কাম কৰিব পাৰোঁ সকলো কাৰ্বি জাতীয় সংগঠনক মই আহ্বান জনাইছোঁ আহক আমি সকলোৱে একলগ হৈ আজি কাৰ্বি জাতিৰ হৈ কাম কৰোঁ আৰু কাৰ্বি জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ কাৰ্ডম আজি আপোনালোকৰ সাংবাদিক বন্ধুসকলৰ মাধ্যমেৰে কথা এটা ক'বলৈ বিচাৰিছোঁ যে আমাৰ কাৰ্বি কালচাৰেল ছ'চাইটি অৰ্থাৎ কাৰ্বি সাংস্কৃতিক সমাজ আগতে আমাৰ জোন হিচাপে আমাৰ তিনিটা জোন আছে ডুমুৰা জোন গ্ৰেটাৰ গুৱাহাটী জোন লগতে কামৰূপ কেচিএছ জোন বুলি আছিল আমাৰ বহুতো কাৰ্বি আংলঙৰো মানে আমাৰ চেণ্ট্ৰেল কমিটি আমাৰ কাৰ্বি আংলং হয় আৰু তেওঁলোকৰ আমি আমব্ৰেলাৰ তলতে থাকোঁ তেওঁলোকৰ পৰামৰ্শ মতে আমাৰ তিনিটা জোন মিলি আমাৰ ডুমুৰা গুৱাহাটী আৰু কামৰূপ কেচিএছ আমাৰ সদস্যবৃন্দবিলাক আলোচনা বহি সেই আলোচনাৰ পৰ্যায়ত শেষত আমি এটা ৰিজাল্ট এটা উলিয়ালোঁ যে আমি ভাগ ভাগকৈ থাকিলে নহ'ব আৰু আমি একেলগে থাকিলেহে আমাৰ জাতিৰ যিকোনো কৰ্মত আমাৰ শক্তি পাম বুলি আমি ভাবি আজি আমি তিনিটা ভাঙি একত্ৰিত কৰি পেলাই আমাৰ যি কামৰূপ কাৰ্বি কালচাৰেল ছ'চাইটি অৰ্থাৎ কামৰূপ কাৰ্বি সাংস্কৃতিক সমাজ আৰু আমাৰ কামৰূপ শাখা হিচাপে আমাৰ পুনৰ আজি গঠিত হ'ল লগতে আমি জোন হিচাপে যে আমি যে হয় সেইটো আমাৰ সুদূৰ কাৰ্বি আংলঙৰ পৰা কাৰ্বি আংলং তাৰালাংচৰ পৰা চেণ্ট্ৰেল কমিটি আমাৰ সভাপতিৰ পৰা লৈ গোটেই সদস্যবৃন্দসকল আহি আমাক স্বীকৃতি প্ৰাপ্ত দি গৈছে যে আজিৰ পৰা আমি কামৰূপ কেচিএছ বুলি আৰু লগতে তেওঁলোকৰ যি অনুভৱ সেইবিলাকো আমাক কৈ গৈছে আৰু আমি ভাবোঁ যে তেওঁলোকৰ অনুভৱবিলাক বা আমাৰ কাৰ্বি জাতি কাম কৰিবৰ কাৰণে যিখিনি অনুভৱ আছে আমি আখৰে পালন কৰি যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ আমি ৰাইজৰ আগত কাৰ্ডম
আজি এটা বিশেষ শুভ দিনত আমাৰ মাজত থকা যি সৰু সৰু বিভাজন কিছুমান আছিল কামৰূপ কাৰ্বি কালচাৰেল ছ'চাইটি যিটো খণ্ডকৈ গুৱাহাটীৰ ফালে এটা বেলেগ হৈ আছিল আৰু ডিমাগুৰিৰ ফালে এনেকৈ কিছু খণ্ডকৈ আমি আমাৰ জনগোষ্ঠীটো বিভিন্ন ভাগত বিভক্ত হৈ আছিল। গতিকে এইবোৰ গোটেই সৰু সৰু খণ্ডবোৰ গোটেই লগ লাগি আজি যিটো কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে কামৰূপ কাৰ্বি কালচাৰেল ছ'চাইটি নামেৰে যিখন কমিটি আজি এখন পূৰ্ণাংগ কমিটি গঠন কৰা হ'ল, লগতে আজি যি শপত গ্ৰহণ অনুষ্ঠানৰ আৰম্ভ কৰিলে, ইয়াৰ কাৰণে আমি কাৰ্বি ছাত্ৰ সন্থাই অত্যন্ত আমি আনন্দিত। আমাৰ মাজত যিটো ঐক্যতা সেইটো সদায় বাহাল থাকিব লাগে আৰু আমাৰ ফালৰ পৰা সম্পূৰ্ণ শুভেচ্ছা থাকিল। বিপুল কাঠা ডাঙৰীয়া সভাপতি হিচাপে ৰাইজে নিৰ্বাচিত কৰিছে।